Hello and welcome back to my YouTube channel. পূজাত আজি ধামাকাদাৰ ভিডিঅ' হ'ব, আপোনালোকে চাই থাকক, একেবাৰে ভিডিঅ'টো স্কিপ নকৰিব। আজি মানে পাপৰি গগৈ বাইদেউ আহিব, আপোনালোকক লগত কথা পাতিবলৈ চেষ্টা কৰিম আৰু আপোনালোকক মই দেখাবলৈ চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টো চাই থাকক। Hey guys, আজি নৱমী পূজা guys, এয়া চাওক আপোনালোকে পিনি উৰি পুৰা আহি গৈছোঁ পূজা চাবলৈ। আজি আমি গাঁৱৰ অলপ বাহিৰত যাম, কুলাটিত পূজা চাবলৈ যাম। কুলাটিত বাৰ্ষিক পূজা পাতিছে মানে শতবাৰ্ষিক। আজি আপোনালোকৰ মানে 25 তাৰিখৰ পৰা পূজা চলি আছে গাইজ। যাই কিনে আপোনালোকক দেখাই আছোঁ গাইজ, চাই থাকক ভিডিঅ'টো। গাইজ গাড়ী মটৰবোৰ দেখি দেখি গাইজ লাহে লাহে পূজা ফিল আহিব ধৰিছে গাইজ। বলক গাইজ, যাই থাকক। গাইজ ইয়াৰ পৰাই গাইজ পূজা আৰম্ভ হ'ব ধৰিছে, চাই লওক। এয়া লাইট চাইট লাহে লাহে এই দেখিব ধৰিছোঁ গাইজ। পালোৱে আৰু গাইজ, অলপ দূৰ আছে, অলপ যোৱাৰ পিছতে আমি পাম পূজাস্থলী গাইজ। আপোনালোকক দেখাই আছোঁ, আপোনালোকে ভিডিঅ'টো একেবাৰে স্কিপ নকৰিব গাইজ, পূৰা আৰম্ভণিৰ পৰা শেষলৈ চাই যাওক। ফাইনেলি গাইজ আমি পূজাস্থলী আহি পালোঁ গাইজ। এয়া চাওক, এইখন গেট, এইফালেদি যাব লাগিব আৰু মানুহবোৰ চাওক কিমান মানুহ গাইজ, মানে ভৰি থবলৈ জাগা নাই গাইজ, অগণন মানুহ। চাই লওক আপোনালোকে। বহুত গৰম গাইজ, এটা মানে কিবা ওলাইছোঁ গাইজ, বহুত গৰম। আৰু এই হিমাংশু চাই লওক, ইয়াতে গাইজ ইমান গৰম, মানে অলপ সময় থাকিব নোৱাৰি, সেইকাৰণে তাড়াতাড়ি ওলালোঁ ইয়াৰ পৰা। তাড়াতাড়ি যাব লাগে গাইজ, মানে আমাৰ বালিটো পূজা আছে গাইজ তাতে। আজি পাপৰি গগৈ বাইদেউ আহিব, আপোনালোকক দেখাই আছোঁ। বালিত গাইজ আহি পালোঁ গাইজ। এয়া চাওক আপোনালোকে, মানুহবোৰ ভৰ্তি হৈছে আৰু মানে আহি আছে বাইদেউ, আপোনালোকে চাই লওক। ফাইনেলি গাইজ এয়া আহি পাই গ'ল আমাৰ পাপৰি বাইদেউ, আপোনালোকে চাই লওক। এয়া আহিলে আৰু গাইজ, চাই থাকক আপোনালোকে। মোৰ লগত আছে আমাৰ পাপৰি বাইদেউ, চাই লওক। এয়া আপোনাৰ শুৱালকুছিত আহি কেনেকুৱা লাগিছে? বহুত ভাল লাগিছে, ফাৰ্ষ্ট টাইম আহিছোঁ শুৱালকুছি। আৰু আপুনি মোৰ চেনেলটোৰ বিষয়ে কিবা কৈ দিব নেকি ভিউৱাৰ্ছক? চেনেলটোৰ নাম হৈছে জেডি ট্ৰেভেলিং এণ্ড ফুড ব্লগাৰ। জেডি ট্ৰেভেলিং এণ্ড ফুড ব্লগাৰ। আচ্ছা। তেওঁ মানে যিমান জাৰ্ণি কৰে আৰু যিমান ভাল খাদ্য খায় সকলোবোৰ চাগে দেখুওৱা হয় ন? আচ্ছা, অসমবাসী ৰাইজে তেখেতৰ চেনেলটোক আঁকোৱালি ল'ব আৰু আগবাঢ়ি যোৱাত সহায় কৰিব, তাকে কামনা কৰিছোঁ। দিয়ক, আৰু আপোনাক মানে লগ পাম পিছত ভালকৈ। ঠিক আছে, হ'ব দিয়া। বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইমানখিনি সময় আপোনালোকে ৰৈ আছে আমাৰ বাবে। ইহঁতৰ জোচ চাওকচোন, ইহঁতৰ জোচ পুৰা নাচিছে। ইয়াত দেখিছে আপোনালোকে, পুৰা ফালি দিছে ইহঁতে। গাইজ অলপ ফাংচন চালোঁ আৰু এতিয়া ঘৰৰ ফালে যাই থাকোঁ, পুৰা মজা হৈছে ফাংচন। যদি ভিডিঅ'টো চাই ভাল পাইছে নিশ্চয় লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু যদি ভিডিঅ'টোত নতুনকৈ আহিছে আৰু যদি এনেকুৱা ধামাকাদাৰ ভিডিঅ' চাবলৈ আপোনালোকে বিচাৰে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তেতিয়াহ'লে আজিলৈ বাই বাই।